হে বন্ধুসকল, মোৰ নাম হৈছে অৰূপ বৰ্মন আৰু মই আজি আপোনালোক ক'বলৈ ওলাইছোঁ কি জিঅ' প্ৰাইম সেইটো কেনেদৰে আপুনি এক্টিভেট কৰাব আপোনাৰ জিঅ' তাৰমানে চিমত। তো সেইটোৱে কৈছোঁ। ইয়াত মই মাই জিঅ'ত ক্লিক কৰিলোঁ। আপোনালোকে দেখা পালে কংগ্ৰেচুলেশ্যন কিবা এটা লেখা আছে হা। এই লেখাটোত আপোনালোকে গেট ইট নাও ক্লিক কৰিলেহে আপোনাৰ যিটো 99ৰ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ হয় সেইটো ৱৰ্ক কৰিব। তাৰমানে কি কৈছে জিঅ' এইটো মই ভালদৰে কৈছোঁ। তাৰমানে আপোনালোকে টাইম দিব, 20 বা 30 দিনৰ ভিতৰত টাইম দিব। সেইটো টাইমৰ ভিতৰত আপোনালোকে এইটো এক্টিভেট কৰাই ল'ব লাগিব নিজে। তাৰমানে এইটো অট'মেটিক নহয় আৰু মেনুৱেলি কৰি দিছে। তাৰমানে এইটো কিয় কৰিছে মই কৈ আছোঁ। তাৰমানে জিঅ'কৰ লগে তাৰমানে এনেকুৱা থৈ দিছে আৰু জিঅ'ৰ চিম এটা কিনি থৈ দিছে। তো সি ইউজ নকৰে, তো এইটো সি এনেকুৱা কৰিলে নাপায় সি 99টো। তো 99টো পাব কোনে? যি ইউজ কৰি আছোঁ জিঅ' আৰু মাই জিঅ'টো কম্পালচৰি ডাউনলোড কৰিব লাগিব। যদি মাই জিঅ'টো ডাউনলোড নকৰে তো সি 99টো এক্টিভেট কৰাব নোৱাৰে। তো 99টো এক্টিভেট কৰাব হ'লে মাই জিঅ'টো ডাউনলোড কৰিব লাগিব আৰু এনেকুৱা এটা অপশ্যন আহিব য'ত আপোনালোকে ক্লিক কৰিব লাগিব গেট ইট নাও। তো এতিয়া ভালদৰে হোৱা নাই, কিন্তু অলপ পাছত এইটো হৈ যাব। কিন্তু এতিয়া কিয় হোৱা নাই, এইটো ছাৰ্ভাৰৰ কিবা হৈ আছে চাগে, এইটো মই গম পোৱা নাই। কিন্তু মই ট্ৰাই কৰি আছোঁ, এইটো হোৱা নাই। তো অলপ পাছত আহি যাব য'ত এনেকুৱা এটা লেখা আহিছে কংগ্ৰেচুলেশ্যন ইয়ৰ 99টো ফ্ৰী কৰি দিব এক ইয়াৰৰ কাৰণে, তাৰমানে 1 বছৰৰ কাৰণে। তো সেইটোৱে কথা মই আজি ক'বলৈ ভিডিঅ'টো বনালোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল প্ৰাইম মেম্বাৰশ্বিপ ইউজ কৰি আছে বা শেষ হৈ যাব তেওঁলোকক শ্বেয়াৰ কৰক। তো আজিৰ ভিডিঅ'ত ইমানেই। তো আজি বাই।